ঠাণ্ডাৰ দিন গতিকে ব্ৰইলাৰৰ যিটো ব্ৰুডিং সেই ব্ৰুডিংটোৰ ভিতৰচোৱা অঞ্চল গৰম কৰি ৰখাটো অত্যন্ত জৰুৰী আৰু গৰম কৰি ৰাখিলেহে পোৱালিবিলাকে নিজে উঠি উঠি দানা খাব আৰু দানা খালেহে গ্ৰ'থটো ভাল হ'ব গতিকে আমি কেনেকৈ গৰম কৰি ৰাখিম এয়া আপোনালোকে দেখিছে 200 পাৱাৰ লাইট লগাই ৰাখিছোঁ মাজে মাজে এটি 100 পাৱাৰ লাইটো আছে আৰু গেছ বৰ্ডাৰ লগাইছোঁ এয়া আপোনালোকে দেখিছে গেছ বৰ্ডাৰ লগাইছোঁ এই ধৰণে আৰু চাৰিওফালে কি কৰিছোঁ বতাহ সোমাব নোৱাৰাকৈ আৱৰণ এটা দিছোঁ এই আপোনালোকে দেখিছে এইটো হৈছে আপোনাৰ বস্তা দানা বস্তাৰ চিলাই পিনে এনেকৈ ধুনীয়াকৈ এখন বেৰ দিছোঁ ছাইড বেৰ আৰু এফালে চিলিঙি দিছোঁ গতিকে এই ধৰণে হিট মেনেজমেণ্টবিলাক কৰি আছোঁ ইয়াৰ উপৰি হিট মেনেজমেণ্টটো বৰ্তমান আমাৰ ফাৰ্মত কিমান আছে গতিকে তাক জানিবৰ কাৰণে আমি থাৰ্মোমিটাৰৰ সহায় ল'ব পাৰোঁ গতিকে এটা থাৰ্মোমিটাৰ অকণমানি থাৰ্মোমিটাৰ এটা আনি থৈছোঁ গতিকে আপোনালোকে চাব পাৰে এই আপোনালোকে দেখিছে বৰ্তমান মোৰ ফাৰ্মত হিট মেনেজমেণ্ট এতিয়া বৰ্তমান 24.1 ডিগ্ৰী চেলচিয়াছ আছে গতিকে আৰু হ'ব লাগিব তথাপিতো 24ত তাহাঁতি কি হয় কিছু পৰিমাণ উঠি উঠি খাই থাকে গতিকে এই ধৰণে হিট মেনেজমেণ্টটো কৰি ৰাখিছোঁ